হেল্ল' মোৰ ভাই ভনীসকল সকলোৱে কেনে আছে? মই আশা কৰোঁ সকলোৱে ভালে আছে। তো মই আজি আকৌ এটা ভিডিঅ'লৈ আহিলোঁ, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। ঠিক আছে, এইবিলাক এপ্লিকেশ্যন মই কেনেকৈ ফিল আপ কৰিব লাগে সেইখন। তো প্ৰথম নাম্বাৰটো কি হৈছে, নেম অফ দ্য ষ্টুডেণ্ট গৌতম পাল। তো ইয়াত কি আছে, ইয়াত ফৰ ইউ জি ফাৰ্ষ্ট ইয়াৰ BA BSc BCom কাৰণে লৈ আছোঁ। ঠিক আছে, তো ইয়াত ফাৰ্ষ্ট নম্বৰটো কি আছে, নেম অফ দ্য ষ্টুডেণ্টৰ নামটো কি হবে লিখিব। 2 নম্বৰটো আছে কি ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থ কি হয় লিখিবা। 3 নম্বৰটো কি আছে, নেম অফ ফাদাৰ মাদাৰ গাৰ্জিয়ান। ঠিক আছে, তোমাৰ গাৰ্জিয়ান কোন হয় আৰু তোমাৰ এইটো লিখিলে হ'ল। গাৰ্জিয়ান নহ'লে মাদাৰ ফাদাৰ এনে বেয়া এটা হ'ব পাৰে। তাৰপিছত মোবাইল নম্বৰটো লিখিবা। তাৰপিছত এড্ৰেছ দি আছে, এড্ৰেছৰ ভিতৰত কি দি আছে ইয়াত, ভিলেজ কি হয় লিখিবা। পিন নাম্বাৰ সেই ভিলেজ ৱাইজ লিখিবা। তাৰপিছত আহিল কি ব্লক কি হয় সেইটো তোমাৰ গাঁও হিচাপে হ'ব, ভিলেজ হিচাপে হ'ব। এই আগমন দি আছে, এতিয়া পুলিচ ষ্টেচন লিখিবা। তাকে সেই ডিষ্ট্ৰিক্ট কি হয় লিখিবা। তাৰপিছত আহিল কি নাম্বাৰ অফ এণ্ড নেম অফ LIC। ঠিক আছে, ইয়াত মানে নাম্বাৰ অফ LIC বা নেম অফ LIC, ইয়াত মানে কিমান নাম্বাৰ LIC আৰু ক'ত হয়। ইয়াত 6 কিলোগঞ্জ দি আছে, সেই বিস্কট টাউনৰ। আৰু তোমাৰ বাৰু বেলেগ হ'ব না, সেইকাৰণে তোমাৰ ডিষ্ট্ৰিক্ট তোমাৰ ভিলেজ কমেণ্ট কৰি দিবা, মই তোমাক কৈ দিম কিমান নাম্বাৰ কি হয়। ঠিক আছে, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। তুমি মানে হেৰি ইয়াত কোনটো কথা হৈছে, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ডৰ কথা হৈছে। ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ডৰ তুমি ক'ৰ পৰা পাছ কৰিছা। ঠিক আছে, এইটো ইনষ্টিটিউশ্যন লিখি দিবা ক'ৰ পৰা পাছ কৰিছা। তাৰপিছত কি হৈছে 8 নম্বৰত কি হৈছে, লাষ্ট এক্সামিনেশ্যন পাষ্ট। তুমি লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছা সেইটো ছেকেণ্ড ইয়াৰ হ'ব। ইয়াত লিখি দিবা ছেকেণ্ড ইয়াৰ আৰু ইয়াৰটো লিখি দিবা। ইয়াত 26-25 হ'ব পাৰে। ঠিক আছে, যিজনে গেপ দিছে ইয়াৰ 25 হ'ব। আৰু সেই অনুসৰি ৰোল নাম্বাৰটো লিখিবা। নেম অফ দ্য ইনষ্টিটিউশ্যন কাইণ্ডলি ইনট্ৰল ইন। তুমি এতিয়া ক'ত পঢ়ি আছা সেইখিনি কথা হৈছে। এই লিখিবা ক'ত পঢ়ি আছা। 10 নম্বৰটো কি হৈছে, সমৰ্থ ইনট্ৰল নাম্বাৰ। 10 নম্বৰটো সমৰ্থ ইনট্ৰল নাম্বাৰখিনি তুমি যেতিয়া অনলাইনত ৰেজিষ্টাৰ কৰিছা সমৰ্থত, তেতিয়া এটা ৰেজিষ্টাৰ নাম্বাৰ পাইছা। সেই ৰেজিষ্টাৰ নাম্বাৰখিনি লিখিবা। ঠিক আছে, আৰু যদি হেৰি ৰেজিষ্টাৰ নাম্বাৰটো নোপোৱা, সেইটো তোমাৰ কলেজত যাবা, তাৰ পৰা দিব। ঠিক আছে, হ'ব, হৈ গ'ল। আৰু 11 নম্বৰটো কি দি আছে, আধাৰ নাম্বাৰ মেণ্ডাটৰী বুলি দি আছে। সেই সকলোখিনি মেণ্ডাটৰী, বাট উপৰিও বহুত মেণ্ডাটৰী হয়। তো মই এটা কথা ক'ব বিচাৰিছোঁ যে কি, যোনটো আধাৰ কাৰ্ড দিবা তাৰ লগত যাতে তোমাৰ বেংক একাউণ্টৰ লিংক থাকে, নহ'লে কিন্তু পইচা সোমোৱাতে অলপমান দিগদাৰী হ'ব। ঠিক আছে, তাৰপিছত কি 12 নম্বৰটো কি আছে, আধাৰ ছিলেক্টেড একাউণ্ট নম্বৰ, সেই আহিছে মানে আধাৰৰ লিংক থকা একাউণ্ট নম্বৰটো দিবা ইয়াত। ঠিক আছে, তাৰপিছত সেই একাউণ্ট নাম্বাৰৰ এই একাউণ্টত থাকিছে IFSC কোড থাকিব, IFSC কোড লিখিবা। তাৰপিছত একাউণ্ট হোল্ডাৰ নাম, একাউণ্ট হোল্ডাৰ মানে একাউণ্ট কাৰ নামত বনোৱা আছে, সেইটো লিখিবা। তাৰপিছত বেংক নেম কি হয়, ষ্টেট বেংক হ'ব পাৰে, PNB হ'ব পাৰে, লিখিবা। তাৰপিছত সেই অনুসৰি ব্ৰাঞ্চ লিখিবা। তাৰপিছত 16টো কি হৈছে, অপটেড ফৰ ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড স্কুটাৰ। ঠিক আছে, এইটো কথা হৈছে যে তুমি কি স্কুটি পাবা নেকি, হেৰি এইচএছত কি 80% মাৰ্ক পাইছা আৰু যে BK মেৰিটৰ কাৰণে এলিজিবল হৈছে নেকি, যদি হৈছে য়েছ অৰ ন'। ইয়াত কি দি আছে চাওক, কিহত বেকগ্ৰাউণ্ডত কি দিছে, ষ্টুডেণ্ট হু অপটেড ফৰ ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড আৰ নট এলিজিবল ফৰ এই যে হেৰি বাবু আঁচনি। ঠিক আছে, সেইটো লিখি দি আছে। এইটো কথা হৈছে যে কি, যিজনে মানে হেৰি যে নিযুত বাবু পাব সেইজনে স্কুটি নোৱাৰিব, পাব স্কুটি পাব, কিন্তু স্কুটি পালে কিন্তু সেই নিযুত বাবু নোৱাৰিব। সেইকাৰণে আৰু ফৰ্মখন ভালকৈ ফিল আপ কৰি, এই তুমি যদি দিয়া তেনেহ'লে তুমি কিন্তু স্কুটি নাপাবা, যিজন স্কুটি পাব আৰু সেইকাৰণে কথা কৈছোঁ মই। আৰু ইয়াত গাইডলাইন্সবোৰ দি আছে, সেইবিলাক ভালদৰে পঢ়িবা। ঠিক আছে, কথা হৈছে যে কি, যদি আৰু কিবা মানে সেই কিখন ফৰ্মখন ভাল কৰি কেয়াৰফুলি ফিল আপ কৰিবা। ঠিক আছে, কাৰণ এই অলপমান ভুল হ'লে আৰু এটা যে এইখন নম্বৰ ভুল হৈ যায়, বেলেগৰ তাত ট্ৰেন্সফাৰ হ'ব পাৰে। ঠিক আছে, তোমাৰ কি এতিয়া চাই ল'ব, এই হেৰি আধাৰ কাৰ্ড নাম্বাৰটো চাই ল'ব, সেইকাৰণে লিংক থাকিব লাগিব। তো আজি ভিডিঅ'খিনি এইখিনিতে। তো তোমালোকৰ যদি কিবা হেল্প লাগে তো মোক কমেণ্টত জনাব, মই আছোঁ। আৰু সেই গাইডলাইন্সখিনি মই অলপমান দি আছোঁ, সেইখিনি তোমালোক ভালদৰে পঢ়ি চাবা, আৰু ইয়াত কি কৈছে বুজিবাতো। তো আজিৰ ভিডিঅ'খিনি এইখিনিতে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ঠিক আছে, আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব। তো হ'ব।